কালি পৰহি বহুত বৰষুণ দিলে মানে মই নিজে ষ্টুডিঅ'ৰ পৰা ওলাব পৰা নাই। মোৰ ষ্টুডিঅ'ৰ সন্মুখত একঁকাল পানী। ভাগ্যৱাল ষ্টুডিঅ'টো অকণমান ওখকৈ বনাইছিলোঁ কাৰণে ভিতৰত পানী নোসোমায়, কিন্তু হ'লেও মই ওলাই আহিছোঁ ৰাতি। কিন্তু এই এখন গাড়ী আছে ইছুজু এখন, এখন পানীটো চলে। চব বৰষুণক লৈ এটা গান গাওঁ। আজি আহিব নালাগে, আজি নাহে বাৰু। আজি ছেটেলাইট ফোনত কৈ দিছোঁ আজি বৰষুণ দিব নালাগে। ধীৰেন পাৰ্ক বৰষুণ আজি নাহে, কালি আহিব। আজি বন্ধ কৰি দিলোঁ, কালি আকৌ আহিবলৈ। কিন্তু বি কেয়াৰফুল। নিজৰ ফ্লেটলৈ যাবলৈ মই বহুত ঘূৰিবলগীয়া হৈছে। তাত কিবা গছ পৰিলে, কিবা হ'ল। চ' কোনোবা ইণ্টাৰেষ্টিং মানুহ, আই ডোণ্ট ন', গানটো মই লিখিছোঁ প্ৰেমৰ গান, বানপানীৰ লগত জোৰাই দিলে।